নমস্কাৰ সকলোৰে ভালনে আৰডি ব্লগছত নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকে প্ৰথমবাৰৰ বাবে যদি মোৰ ইউটিউব চেনেলটো আছে তেতে সাবস্ক্ৰাইব কৰি লওক লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক ভিডিঅ'বোৰ সোশ্যাল মিডিয়াত কৃষকে যি ৰাসায়নিক সাৰ প্ৰয়োগ কৰে বুলি এটা মন্তব্য সোশ্যাল মিডিয়াত এটা ভাইৰেল হৈ পৰিছে তাৰ তেনে ক্ষেত্ৰত দলগাঁও কৃষকসকলে খেতিত জৈৱিক সাৰ প্ৰয়োগ কৰে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰম্ভ কৰিব ওলাইছো এই ভিডিঅ'টো আপোনালোকে চাব আৰু লগতে ক'ব বিচাৰিছো দলগাঁও অঞ্চলৰ দলগাঁও সমষ্টিৰ খাৰপেটিয়াত এখন বজাৰ আছে আৰু এই বজাৰখনত প্ৰায় ট্ৰাকে আহে গোবৰ আৰু বিভিন্ন ঠাইৰ পৰা ট্ৰাকে লৈ আহে গোবৰসমূহ আৰু এই গোবৰসমূহ কৃষকসকলে ৬,০০০ পৰা ৭,০০০ টকা পৰ্যন্ত কিনি আনি খেতি পথাৰতে আজি আমি খেতি পথাৰত গৈছিলো আৰু খেতি পথাৰৰ পৰা আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আৰম্ভ কৰিব বিচাৰিছো